অনুশীলনী 8.4 এই অংকখিনি তোমালোকৰ কাৰণে আলোচনা কৰিবলৈ লৈছোঁ। তাত প্ৰথম প্ৰশ্নটো আছে sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটাক cot a দ্বাৰা প্ৰকাশ কৰা। তোমালোকে প্ৰশ্নটো চাবা অনুশীলনীটোত। এই অনুশীলনীটোৰ অংকখিনি কৰিবৰ কাৰণে আমি ত্ৰিকোণমিতিক অনুপাতৰ যিখিনি সম্পৰ্ক সেই সম্পৰ্কখিনি সম্পূৰ্ণৰূপে জানিব লাগিব। তাৰোপৰি ত্ৰিকোণমিতিক যি তিনিটা অভেদৰ কথা মই আগতে কৈছিলোঁ, সেই অভেদ তিনিটাও তোমালোকে জানিব লাগিব। আমি ত্ৰিকোণমিতিক অনুপাতৰ সম্পৰ্কবিলাক জানিছিলোঁ, আগতে লিখিও দিছিলোঁ মই, তথাপি আকৌ এবাৰ মনত পৰিবৰ কাৰণে মই লিখি দিছোঁ। ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মাজৰ যিবোৰ সম্পৰ্ক, গতিকে sin a টো সম্পৰ্ক cosecৰ লগত 1/cosec a। 2 নম্বৰতে আছিলে cos a টো হয়গে 1/sec a। 3 নম্বৰতে আছিলে tan, গতিকে tan a টো হয়গে 1/cot a। 4 নম্বৰটো আছিলে cot a, এই cot a টো হয়গে 1/tan a। 5 নম্বৰতে আছিলে sec a টো হয়গে 1/cos a। আৰু 6 নম্বৰতে আছিলে cosec a টো হয়গে 1/sin a। এই 6টা অভেদ আমি জানিব লাগিব। এই 6টা অভেদ জানিলেহে আমি অংকখিনি কৰিব পাৰিম। তাৰ মাজতে আৰু বিভিন্ন ধৰণৰ ৰিলেশ্যনবোৰ আছে। আৰু অভেদ তিনিটা আছিলে। 1 নম্বৰ অভেদটো আছিলে sin square a plus cos square a is equal to 1। 2 নম্বৰ অভেদটো আছিলে 1 plus tan square a is equal to sec square a। 3 নম্বৰতে অভেদটো আছিলে cosec square a is equal to 1 plus cot square a। এই তিনিটা অভেদ আমি জানিব লাগিব। অভেদ নম্বৰ 1 sin square a plus cos square a is equal to 1। অভেদ নম্বৰ 2 a plus tan square a is equal to sec square a। আৰু অভেদ 3 cosec square a is equal to 1 plus cot square a। এইখিনি আমি জানিব লাগিব। এইখিনি জানিলেহে আমি এই অংকখিনি কৰিব পাৰিম। এতিয়া প্ৰথম প্ৰশ্নটো তোমালোকৰ কাৰণে লৈছোঁ। প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা। তাত কৈছে যে sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটাক cot a দ্বাৰা প্ৰকাশ কৰিব লাগে। অৰ্থাৎ তাৰ অৰ্থটো তোমালোকে বুজি পাইছানে? তাৰ অৰ্থটো হ'ল যে আমাৰ যি 6টা ত্ৰিকোণমিতিক অনুপাত আছে, আমাক তাৰে ভিতৰত প্ৰশ্নটো দিছে sin a sec a আৰু এটা হ'ল tan a। এই তিনিটা আমি সম্পৰ্ক কৰিব লাগে cotৰ লগত, cot a লগত। sin a টো আমি cot a প্ৰকাশ কৰিলে কেনেদৰে কৰিম? তাৰমানে sin a আৰু cot a লগত যিটো সম্পৰ্ক সেইটো। sec a টো আমি cot a লগত কেনেকুৱা সম্পৰ্ক আছে সেইটো উলিয়াই দেখুৱাব লাগিব। আৰু tan a এইটো আমি cot a লগত কেনেকুৱা সম্পৰ্ক সেইটো দেখুৱাব লাগে। tan a টো cotৰ লগত কি সম্পৰ্ক, তেনে সহজ। এইবিলাক আমি অভেদৰ পৰাও কৰিব পাৰোঁ। আৰু প্ৰথমে যিকেইটা সম্পৰ্ক মই দেখুৱাইছিলোঁ সেইকেইটা সহায়তো কৰিব পাৰি। এতিয়া মই প্ৰথমে কৰিব লৈছোঁ অংক। আমি এটা অভেদ জানো, এটা অভেদ আমি পাইছোঁ। এটা অভেদ আছিলে, এই অভেদটো হ'ল cosec square a is equal to cot square a plus 1।
cosec square a is equal to cot square a plus 1 গতিকে আমি sin a টো যেহেতু cot a প্ৰকাশ কৰিম গতিকে ইয়াক আমি cosec square a ইয়াক sin ৰ লগত সম্পৰ্কটো আমি জানো কেনেকৈ জানো 1 by sin square a অৰ্থাৎ cos a 1 by sin a ইয়াত স্কোয়াৰ আছে কাৰণে এটো 1 by sin square a হৈ যায় গতিকে cot square a plus 1 এতিয়া আমি যদি ইয়াক হৰটো লবটো হৰ হিচাপে লিখো অৰ্থাৎ উল্টাকে যদি ইয়াক লিখো ৰিভাৰ্স কৰি লিখো তেতিয়া হ'ব ই হ'ব sin square a এফালে হৈ যাব 1 by cot square a plus 1 অর্থাৎ cot square a plus 1 ক আমি রিভার্স কে লিখিছো উপৰৰ সংখ্যাটো তললৈ গৈছে তলৰ সংখ্যাটো ওপৰলৈ আছে গতিকে আমি যদি চাও ইয়াত স্কয়াৰ আছে sin square a গতিকে স্কয়াৰটো যদি উঠাই দিও অৰ্থাৎ বৰ্গ যদি উঠাই দিও তেতিয়াহলে হিফালে আমি বৰ্গ মূল লব লাগিব আৰু বৰ্গমূল নতে 1 by cot square a plus 1 হ'ব গতিকে আমি ইয়াত পাম 1 ৰ বৰ্গমূল 1 গতিকে তলৰ যেটো ত্ৰিকোণমিতিক অনুপাত আছে তো ত্ৰিকোণমিতিক অনুপাতটো আমি বৰ্গ উলিয়াব নোৱাৰো cot square a plus 1 হিচাপে থাকিব গতিকে sin a টো প্ৰকাশ হৈছে 1 by root over cot square a plus 1 গতিকে sin a টো ইতিমধ্যে cot a লে গুচি গৈছে গতিকে এটো আমাৰ হৈ গৈছে গতিকে এটো 1 নম্বৰ আমি দিব লাগিব দ্বিতীয়তে আমি sec a টো cot a লে লৈ যাম আমি বেলেগ এটা অভেদ ব্যৱহাৰ কৰিব লাগিব তো দেখি নিশ্চয় হৈছে আমি বেলেগ এটা অভেদ জানো এটো হল আমি জানো এনেকৈ লিখিব পাৰিবা আমি জানো sec square a is equal to 1 plus tan square a এটো আমি জানো গতিকে sec a যদি কৰা যায় স্কয়াৰটো যদি উঠাই দিয়া যায় তেতিয়া স্কয়াৰ ৰুট ল'ব লাগিব খালি স্কয়াৰ ৰুট ল'ব লাগিব বৰ্গমূল ল'ব লাগিব 1 plus tan ৰ লগত cot ডাইৰেক্টলি সম্পৰ্ক এটা আছে হেতু হৈছে 1 by cot a ইয়াত tan square a আছে গতিকে আমি ইয়াত cot square a কৰি দিব লাগিব গতিকে আমি যদি ইয়াক অকমান সৰলীকৰণ কৰো তেতিয়া হলে আমি লসাগু হিচাপে cot square a লম cot square a ললে ইয়াত আহি যাব cot square a plus cot square a হন যাব 1 গতিকে বৰ্গমূল যদি লোৱা যায় তেতিয়া হলে তলত হৈ যাব cot a ওপৰত হেতু root over cot square a plus 1 অৰ্থাৎ এটো আমাৰ sec a টো কটত প্ৰকাশ হৈ গল sec a টো কটলে ইতিমধ্যে গুচি গৈছে গতিকে sec a is equal to root over cot square a plus 1 divided by cot a cot square আসলে যেহেতু বৰ্গমূল চিন আছিল বৰ্গমূল ললে মানে বৰ্গমূল ললে cot a হৈ যাব গতিকে আমি 2 নম্বৰ সম্পৰ্কটো কৰিব পাৰিলো আৰু হেকত থাকিলে tan টো কটৰ লগত সম্পৰ্ক ইতিমধ্যে আমি জানো ইতিমধ্যে অংকতে আমি হেতু ব্যৱহাৰ কৰিলো চালানে বাৰু অকমান কথাটো আমি জানো tan a is equal to 1 by cot a যেটো হলগে 3 নম্বৰ সম্পৰ্ক গতিকে tan a টো cot যদি প্ৰকাশ কৰা যায় tan a is equal to 1 by cot a গতিকে আমাৰ তিনিটা সম্পৰ্ক ইতিমধ্যে হৈ গৈছে গতিকে আমি sin a টো আমি cot প্ৰকাশ কৰিলো sec a টো cotলে আমি লৈ গলো cotত প্ৰকাশ কৰিলো আৰু tan a টো এতিয়া cot a প্ৰকাশ কৰিলো গতিকে এনেকৈ অংকবিলাক কৰিব লাগিব এই অংকখিনি কৰিবৰ কাৰণে ত্ৰিকোণমিতিক অনুপাতখিনিৰ মাজত যিটা সম্পৰ্ক সেইটা আমি জানিব লাগিব আৰু দ্বিতীয়তে
ত্ৰিকোণমিতিক অভেদ যি তিনিটা সেই তিনিটা অভেদক আমি ভালকৈ জানিব লাগিব আৰু সেইকেইটা জানিলেহে সেইবিলাক ব্যৱহাৰ কৰিহে আমি অংকখিনি কৰিব পাৰিম। দ্বিতীয়টো অংক তেনেকুৱা তোমালোকৰ অনুশীলনী য'ত আছে সেইটো মই পিছৰ পৰা কৰি দিম, তোমালোকে প্ৰথমতে চেষ্টা কৰা।